মইনাকিও চেনেলটো যদি এতিয়ালৈকে কোনোবাই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি তাৰ কিনাৰতে এটা বেল বটন থাকে, সেইটো টিপি একদম ওপৰত অল বুলি এটা অপশ্যন থাকে, সেই অল বুলি অপশ্যনটো টিপি দিব। আৰু ইউটিউব ইউনিয়নখন যদি পুনৰ বুজি আকৌ আমি গঠন কৰিব বিচাৰিলে আপোনালোকৰ অনুদান কি থাকিব? আপোনাৰ দুজনক অকল এজনক মই মোৰ 100% কণ্ট্ৰিবিউশ্যন থাকিব তাত, 100%। অৰ্থনৈতিক, মানসিকভাৱে, শাৰীৰিকভাৱে মোৰ সাধ্য অনুসাৰে মই 100% মানে তাত মোৰ অনুদান থাকিব, 100%। শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিকভাৱে চবভাৱে 100% থাকিব মোৰ, আৰু তাৰো থাকিব, সেইটো ময়ো গেৰেণ্টি দি ক'ম। লখিমপুৰ ইউটিউব ইউনিয়নৰ কাৰণে আমাৰ সকলো সাধ্য অনুসাৰে যিমান যি পাৰোঁ আমি চব এতিয়া কৰিবলৈ মই সাজু আছোঁ। ভিউৱাৰ্ছসকলক আৰু কি বুলি কয়, যিমান আমাৰ ইউটিউব ইউনিয়নৰ সদস্য কি ক'ব বিচাৰোঁ সেইটো? আপোনালোকে আহক, চব ওলাই আহক। আকৌ এই যিটো গ্ৰুপটো আছিলে, গ্ৰুপটো আকৌ ভালকৈ আগৰ দৰে হৈ থাকক, মই সেইটোৱে একান্তৰে কামনা কৰোঁ। মই সেইটো কথা কৈ আছোঁ। এই অন্ততঃ বেলেগ যি নহ'লেও কেতিয়াবা এটা ইউনিয়ন হৈ থাকিলে ন, এটা আপোনাৰ আপদে বিপদে বহুত কিবা কিবি সহায় কিছু হয় ন, ইজনে সিজনক এনকাৰেজ কৰিব পাৰে। কেতিয়াবা কিবা কাৰণত আপোনালোকৰ ভিউজ কমিলে বহুত ডিম'টিভেট হৈ যায়, তো তেনেকুৱা সময়ত মানে আপোনালোকে ইজনে সিজনক বহুত সহায় কৰিব পাৰে। তো তেনে ক্ষেত্ৰত এটা গ্ৰুপ খুবেই প্ৰয়োজন, মানে মই ভাবোঁ অন্ততঃ ইউটিউব লাইনত যদি কাম কৰে দুই এজন আপোনাৰ সংগী হোৱাটো খুবেই প্ৰয়োজন। তো তাৰ কাৰণে এনেকুৱা গ্ৰুপ এটা থাকিব লাগে। তো তাৰ কাৰণে সকলো আহক। এতিয়া আপোনাৰ চেনেলৰ মটৰটো কৈছোঁ মই, আপুনি নিজে হাঁহি ভাল পায়, আনকো হুমুৱাই ভাল পায়, সেইটোৱে কোন হাঁহিৰে জীপাল হৈ থাকে। সেইটো এই থ্ৰুৱেদি আপুনি মানুহক কি বাৰ্তা দিব বিচাৰিছে? তাতে ইয়াতো এটা কথা আছে, চাওক মানে চবৰে যে নিজৰ টপিক মানে কি, চাওক মানুহে দেই মোক বহুতে সেইটো কথা কয় যে বহুত মোক কমেণ্ট তেনেকুৱা, মই তেনেকুৱা ধৰণৰ কমেণ্ট পাওঁ যে দিনটো বহুত কামৰ খাই থাকোঁ, কামৰ মাজত তোৰ ভিডিঅ' চালে বা তুমি যোনে যি নকয় আৰু তো অন্ততঃ এবাৰ হাঁহিব পাৰোঁ, বা কেতিয়াবা কোনোবাই কমেণ্ট কৰে যে তোৰ ভিডিঅ' চালোঁ, হাঁহি উঠিলে দিনটো আজি ভালকৈ গুচি যাব। তো সেই বস্তুটো বহুত ভাল লাগে আচলতে, আৰু সেই বস্তুটোৰ কাৰণেই ইউটিউবটোত লাগি আছোঁ। আৰু মইনাকিও চেনেলটো যদি এতিয়ালৈকে কোনোবাই আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি তাৰ কিনাৰতে এটা বেল বটন থাকে, সেইটো টিপি একদম ওপৰত অল বুলি এটা অপশ্যন থাকে, সেই অল বুলি অপশ্যনটো টিপি দিব। নহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও ন'টিফিকেশ্যন নাপাব, যদি আপোনালোকে সেই অল এইটো কৰি থোৱা নাই তেতিয়া নাপাব। আৰু চেনেলটো চাওক, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে তাৰ কণ্টেণ্ট চাওক, কোৱালিটি চাওক, সি যদি বেয়া বনাইছে তাক ভালকৈ বনাবলৈ কওক। তেতিয়া আপোনালোকে ভুলবিলাক যেতিয়া মোকো কৰিব তেনেকুৱা, মোক এতিয়া বহুতে কয় ন আপোনাৰ এইটো বেয়া হৈছে, কিবা আছে তোমাৰ এইটো, তো মই নেক্সট ভিডিঅ'টো সেই বস্তুটো ভাল কৰিবলৈ চেষ্টা কৰোঁ। তো তেনেকুৱা কথাই, এই ভুলবিলাক সদায় আঙুলিয়াই দিব আমাক, ভালটোতো আপোনালোকে কয় যথেষ্ট কয়, তো ভালটোৰ লগতে আমাক ভুলবিলাকো আঙুলিয়াই দেখাব, যাতে আমি আগন্তুক দিনত যিটো আপোনালোকৰ আগত আগবঢ়া বস্তু, তো সেই বস্তুটো আমি যাতে ভাল দিব পাৰোঁ। মোৰ নেক্সট ইণ্টাৰভিউত আহি আছে বেলেগ নহয়, আমাৰ চিনেমেটিক শ্বৰ্ট মিষ্টাৰ ব্লগাৰ, আমাৰ লখিমপুৰৰে হয়, বিতুপন শইকীয়া আহি আছে। তো বিতুপন শইকীয়াৰ সেই ভিডিঅ'টো চাবলৈ যি ক'লে নহয়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বৰ্তা আহিব যদি এইটো চাবই লাগিব।